সেইটো হল লৰা আছে কোনোবাই আকৌ ভাজি সুধিবকে কোনোবাই আকৌ কাম খানা খাইছো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম যিহেতু নতুন বছৰ আহি আছে ভাবিলোঁ আমাৰ লগৰখিনিয়ে পিকনিক এটাকে খাওঁ আজি আপোনাৰ 30 ডিচেম্বৰ তাৰপৰা আমাৰ পথাৰতে খাম বুলি ভাবিলোঁ আমি খাবলৈ কলপাত নিমখ লৈ আহিছোঁ নিমখ মানে ছোৱালী এজনীয়ে ক'লে তেহেঁতৰ ঘৰতে আছে সেইকাৰণে আমি কিনি নানিলোঁ নিমখটো কাৰণ এনেও নিমখটো বেছি নালাগে ন তাৰপৰা চাই থাকক ভিডিঅ'টো বহুত দিন ভিডিঅ' দিব পৰা নাই যিহেতু মোৰ এক্সাম পাইছেহি তাৰপৰা এক্সামৰ মাজতে ভিডিঅ' এটা কৰিছোঁ আপোনালোকে বেয়া নাপাব কাৰণ স্মৃতিত থ'ব লাগিব ন লগৰবিলাক চব আমি বেলেগ বেলেগ হৈ যাম কোন ক'ত যাব ঠিকনা নাই সেইকাৰণে ভাবিলোঁ ময়ে ক'লোঁ পাৰ্টি এটা বোলো খাওঁ চবেই সকলোৱে মিলি তাৰপৰা আয়োজন কৰিলোঁ আমাৰ ঘৰৰ ওচৰ পথাৰখনতে তাৰপৰা বাকীবোৰে নিজৰ কামত হাতে কামে লাগি আছে এইপিনে ৰান্ধনীয়ে বনাই আছে কি বনাই আছ মাংস বনাই আছে বেছি নহয় তাকৰ ছোৱালী 6জনী এটা কৃষ্ণ আছে 16 গোপীৰ মাজত এজন কৃষ্ণ পিতুস্মিতা কিবা এটা কৈ দিয়া আমিতো বেলেগলৈ যাবগৈ লাগিব ন আজিহে লগ পাইছোঁ নিকিতা কৈ দিয়া কি কম মাংস ফ্ৰাই কৰি আছে এইপিনে আলু এয়া কাটি থোৱা আছে পিটি কিবা এটা কৈ দিয়া লুকাইছ কোলা উঠিছে মানে আন্ধাৰত ঐ এইপিনে কৈ দিয়া হাই হেপী নিউ ইয়াৰ এডভান্স অঁ সকলোকে নতুন বছৰ শুভেচ্ছা যাচিলোঁ আৰু খানা খাবলৈ আছে লগৰবোৰে খাই লৈছোঁ অকণমান চবেই নিজৰ নিজৰ গতিত যাব আৰু লগ নেপাম আৰু আমাৰ লগৰ আছিলে কিন্তু তেহেঁতি নাখায় ন কৈ দে আকৌ তেহেঁতৰ কথা অকণমান তাহাঁতি নিজে পঢ়াত ব্যস্ত সেইকাৰণে একো নকওঁ অঁ নকওঁ আৰু আমাৰ ইয়াৰ ৰান্ধনি বহুত ধুনীয়া বনাই দেই আপোনালোকক যদি লাগে মাতিব নাম্বাৰ লৈ লওক এয়া কাটিছ কি কাটিছ কোৱাটো ট্ৰান্সফাৰ লাজ কৰে গাকে নাম্বাৰটো ডেছক্ৰিপশ্যনত দি থোৱা আছে অঁ ডেছক্ৰিপশ্যনত দি দিম নাম্বাৰটো চাব দি দিছোঁ হোৱাটটো লৈ ল'ব অঁ হৈ যাব বাকী চাই থাকক কি কয় একদম ধামাকা হৈ গ'লে গৈ আছে ভিডিঅ'টো একদম মানে লোক লোকে বস্তু এটা আছে আপোনালোকক দেখাই আছো চাওঁতে হাতখন অঁতাই দিয়া হাতখন অঁতাই দে কি আছে কৈ দিয়া কাটিব নালাগিছিলে কৈ দে কি আছে বেঙেনা ধনিয়া গাজৰ মোৰ লোভ লাগি গৈছে পিঁয়াজ বিলাহী আলু আৰু আছিলে কিবা এটা আদা আছে তাৰপিছত বেঙেনা ধনিয়া আছে পালেঙো দিম পালেং খাব আৰু আছে তাৰপাছতে বেলবুৰি এটা দি দিম ইয়াত বেলবুৰি আয়ো টিঙা টিঙা লাগিব এয়া মোবাইল চাইছে এইগৰাকী লুকুৰি এয়া জুলুকিয়া দি দিম একদম মানে আৰু লৈ হওক ভাউজি কিন্তু দাইলটো নাই দাইলটো মানে আমি খাই বেয়া পাওঁ দাইলটো মানে নাই আমি দাইল খাই বেয়া পাওঁ মাংস জোলে খাম ইমানো মাংস জোল কৰা নাই গ্ৰেভি কৰিছোঁ চাই থাকক খোৱা ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ আমি চাহ তাহ খালোঁ সেইবিলাক দেখাবলৈ নহ'ল বেয়া খানা উতলি আছে ভালকে নেদেখে মানে ৰ'দত অকণমান ব্লাৰ আহি গৈছে এয়া কিবা কিবি কৰি আছে আৰু মেইন মালটো মোৰ কাৰণে এইটো মানে ফেভৰেট আৰু স্পেচিয়েল এইবাৰ প্ৰথম ধৰি গম পাইছা আকৌ অঁ কৈ দিয়াচোন পিটি মই মানে কি খাই ভাল পাওঁ মই মানে বহুত কোলা হৈ গৈছে সঁচাকৈ তুমি বহুত কোলা ওলাইছা সঁচাকৈ কোলা ওলাইছা অঁ ৰান্ধনী বাইদেউ আমনি লাগি আছে অ' নিকি তোমাক ৰান্ধনী বাইদেৱে কি কৈছিলে কৈ দিয়া হেৰামি যদি পেট খুলি জানি কি কৈছিলে সেইটো কোৱা না নুচুনাৰ কাৰণে কেৰাহীটো নমাবলৈ ক'লে নাই ডোন্ট টাচ মি ৰান্ধনীশাল ধৰিত্ৰী ৰান্ধনীশাল ডোন্ট টাচ মি ইয়েহে ধৰিত্ৰী বাই ডোন্ট টাচ মি নহয় ডোন্ট টাচ চেনিজানৰ আটাইতকৈ অঁ হ'ব চুগাৰ চেনিজানৰ আটাইতকৈ চুগাৰ এটা কাম কৰা এই তেলটো দি আছোন তুমি তাৰপিছত মই জলকীয়াটো কৰি দিছোঁ আমাৰ এতিয়া লয় হওক ভাজি বনিব চৰুটো অলপ ডাঙৰ হ'ল বেয়া নাপাব চৰি এয়া আমাৰ এইটো পদ্ধতি চাওকচোন এজনীয়ে দিছে তেল আৰু এজনীয়ে দিছে পিঁয়াজ কি হৈছে মানে 25টামান অ' আচ্ছা তেল দিছে কোনোবাই পিঁয়াজ দিছে কোনোবাই আৰু ভাজি দিব কোনোবাই খাম কোনোবাই কেনেকুৱা লাগিছে খাই পেলানি হাগিব ইবাৰ যোৱা বছৰ কিন্তু পিকনিকতকৈ এইবাৰ পিকনিকটো অলপ বেছি জমিছে ন মোৰ গাইজ মোৰ ব্লগ বনোৱা এবছৰ সম্পূৰ্ণ হ'ব মই যেতিয়া ডিম্পি ঘৰলৈ গৈছিলোঁ সেইদিনাখন মই ফাৰ্ষ্ট ব্লগ বনাইছিলোঁ মানে ডিম্পি এডোখৰ
ডিচেম্বৰতে বনাইছিলোঁ আজিও 23 ডিচেম্বৰতে বনাইছোঁ ভাল লাগিছে মনটো কিন্তু মই যি কৈছিলোঁ সেইটো ল'ৰাই আছে কোনোবাই আকৌ ভাজিও দিবগৈ কোনোবাই আকৌ খাম কোনোবাই হাগিম কোনোবাই সঁচাকৈ চাই থাকক আৰু মানে আজি মোৰ ব্লগটো বহুত ইণ্টাৰেষ্টিং মোৰ মনটো বেয়া লাগিছে কাৰণ মোৰ মানুহখিনিয়ে মোৰ ব্লগ নাচায় ফটোৱা হাগিব লাগিছে বেয়া ব্লগ দিও কোনে চাব মোবাইল বেয়া ভগা মোবাইলত বনাইছে হাগিব লাগিছে হ'ব না প্ৰীতি কেলে তেনেকুৱা কৰিছ ন গাইছ ফাইনেলি আমাৰ খানা কি কি আছিলে দেখাইছোঁ এয়া আমাৰ নতুন সদস্য এগৰাকী কেনেকুৱা লাগিছে ভণ্টি হা জলালে মিঠা কৈ দে নকওঁ বাদ দে কেনেকুৱা লাগিছে বেয়া এয়া মানে এটা ইণ্টাৰেষ্টিং কথা মানে কি হ'ল মানে ছজনীৰ গোপীৰ মাজত মানে সেইজন কৃষ্ণ দেখিছেনে এয়া কি সেয়া বুজা নাই খাই থকা নামা সেয়া আমাৰ কুকুৰেও খাইছে কুকুৰৰ লগতে খাইছে মিলি জুলি একেহে আৰু চব এয়া মাংস এডোখৰে দিলে সাৰ দি দিবলৈ ক'লোঁ কিন্তু মোক নিদিলে কি কৰিব উপায়টো নাই বাকী আমি ফটো চটো মাৰিম আৰু ভিডিঅ'টো কেতিয়া সময় নাজানো আৰু সকলোকে আকৌ পুনৰবাৰ হেপী নিউ ৰধলা পথাৰত আহিবা গাইজ খানাটো খাই মেলি আজৰি হ'লোঁ আকৌ এতিয়া অন্তিম পৰ্যায় মানে ঘৰলৈ যাব হ'ল এটা নিজৰ নিজৰ ঘৰে ঘৰে যাবগৈ আকৌ এদিন আহিব আমাৰ ঘৰলৈ মাতিছোঁ আৰু তাৰপৰা ডিচেম্বৰ মানে 30 ডিচেম্বৰ আজি শেষ হ'ল 2024 চন আমাৰ কাৰণে আজি বিদায় আকৌ কাইলৈ যেনিবা ঘৰৰ ওচৰত খাওঁ আৰু এয়া মানে আমি দুজনীয়ে আগবঢ়াবলৈ আহিলোঁ ঐ চাই দে কি কি নাচিলোঁ কি কি মানে কৰিলোঁ দেখালোঁ কি কি খালোঁ সেইটোও দেখালোঁ যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু মানে মই এইটো ভিডিঅ'টো মানে লাইক কমেণ্ট চাবলৈ পৰা নাই ভিডিঅ'টো মানে মোৰ স্মৃতি হিচাপে থৈছোঁ যে যিহেতু 22 চনত মই এনেকৈ ভিডিঅ' এটা বনাইছিলোঁ ফাৰ্ষ্ট ব্লগ বুলি দিছিলোঁ সেইটো মই এতিয়া চাবলৈকে হয় এহেঁতকো দেখাইছোঁ তাৰপৰা তেতিয়া খোৱাবোৰ নাই এতিয়া ঘৰত খাইছিলোঁ ডিম্বিতে মামায়েকৰ ঘৰত তাৰপৰা এতিয়া আমাৰ পথাৰত খাইছোঁ এইটোও মোৰ স্মৃতি হৈ ৰ'ব বাকী লাইক কমেণ্ট সেইবিলাকৰ লগত কথা নাই বাকী আহি আছে মই কথাষাৰ ক'বলৈহে কৈছিলোঁ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ন কিবা এটা কৈ দে আকৌ